हेलो वेलकम बैक गाइस तो আপোনালোক দেখো আছে আজি 95তম বাৰ্ষিক অধিৱেশন ফ্ৰম হদোদামপুৰ ছাত্ৰ সন্মিলনী বলক গাইস বলক ইয়াতে আহি দেখিলো পতাকা উত্তোলন চলি আছে সো আপোনালোকৰ লগত একেলগে আমিও পতাকা উত্তোলন কৰি লও তাৰ পিছত শোভাযাত্ৰাত লগ পাই আছো এতিয়া হল পতাকা উত্তোলন শেষ আৰু চলিল শোভাযাত্ৰাৰ ভিডিঅ' মই এটা আপলোড কৰিছো অলৰেডি যোনে যোনে চোৱা নাই চাই ল'ব আৰু গাইস চাওক না গোটেই চাৰিওফালে ছোৱালী আৰু মাজত মই এতিয়া চাই লওক আপোনালোকে এবাৰ মঞ্চখন আৰু এইখনে হৈছে মুকলি মঞ্চ হৌ তাত বহিব সমূহ ৰাইজ আৰু এই মঞ্চখনতে চলিব আজি ৰাতিৰ নাইট শ্ব' আৰু গাইস মোৰ লগত এজন আছে এইজন মোৰ বন্ধু হয় গাইস মই এতিয়া বৰ্তমান ভিআইপি সিটত বহি আছো আৰু আপোনালোকে চাই থাকক জোৰদাৰ ধমাকেদাৰ अरे कहना क्या चाहते हो गाइस माल गाइस मोर बिस्मिल्लाह गाइस ए माल से আৰু গাইস তাৰ পৰা আহি মই যাব লগা হল নলবাৰী আৰু নলবাৰীত আছিল মোৰ ভাইটি সো ভাইটিক লৈ আহো পাৰিলে আপোনালোকক ভাইটিকো এবাৰ দেখুৱাই দিম চাই থাকক तो गाइस किबा এটা কাৰণত আমি আহিব লগা হল দুবাই আৰু हम तो चूतिए हैं আৰু এতিয়া আপোনালোকে চাব পাৰে মই দুবাইৰ ব্ৰিজৰ ওপৰত আছো এখন হৈছে ব্ৰিজ এখন দুবাইৰ ইট ইজ এ স্মল ব্ৰিজ বুলি কয় গাইস কলা হৈ গেলাই ৰহাই গাইস তো গাইস এতিয়া ইয়াৰ পৰা যাম আপোনালোকে এনজয় কৰিব আমিও এনজয় কৰিম जिंदगी हो तो ऐसी हो जिंदा तो झांट के बाल भी सो बहुत বকিলো বহুত কিবা কিবি কলো এতিয়া আমি কামটো ইয়াতে এটা সৰু কামত আহিছো আৰু কামটো কৰি এতিয়া গৈ আপোনালোকক দেখুৱাম 95তম বাৰ্ষিক অধিৱেশন ফ্ৰম ডামপুৰ ভাইটিক লৈ আহিলো আৰু জুমি হোটেলত অলপ চাহ খাই লও গাইস তো গাইস দুবাইত আমি এখন হোটেলত আহিছো गाइस मैं आज होटल में खा रहा हूँ ये देखो चाय नाश्ता गाइस मैं बिजी हूँ खाने में नाश्ता खाने हो गया और मैं घर चल
ধুনীয়াকৈ ঘূৰি ফুৰি হৈ গ'ল ৰাতি আৰু এতিয়া চলিব ইয়াতে নাইট শ্ব' আৰু আপোনালোকক দেখুৱাইছোঁ আমাৰ গাঁৱৰ কিছুমান লোকেল ডেকাৰ লোকেল প্ৰতিভা। তো মিছ নকৰিব, চাই থাকিব। লেটছ গো, চাই থাকক। भाई मजा आया।